Good afternoon, friends. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই, মোৰো ভাল। আজি আমাৰ কলেজত এক্সাম আছিলে। আজি এক্সাম আছে, লাষ্ট এক্সাম। আজি 15 অক্টোবৰ 2020 চনৰ আজি আমাৰ বেচিক পেপাৰখন শেষ হৈছে। আমি আবেলি ফাইনেল ইয়াৰ আছিলোঁ বিকম। তাৰপিছতে ভাবিলোঁ কি কলেজীয়া দিনৰ যিহেতুকে আজি শেষ দিন, গতিকে কলেজৰ চৌহদৰ আমাৰ যিটো ডিপাৰ্টমেণ্ট, কমাৰ্চ ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটোৰ চৌহদটো আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আগলৈকে। হেল্ল' তেন্তে বন্ধুসকল, আমি এতিয়া আপোনালোকক ডিপাৰ্টমেণ্টৰ এইখন হৈছে গিলখনেদি আমি তলৰ তলৰ চৌহদটো চাই থাকোঁ। এইটো দেখিছে যিটো চৰ্টীয়া হৈ আছে, তাতে নতুনকৈ তাত ক্লাছ ৰুম বহাব, সেইটো কাৰণে বনাই আছে। এইফালে বহুত দীঘলকৈ বনাই আছে। তাৰপিছতে এইটো আমাৰ ডিপাৰ্টমেণ্টৰ কৰিডৰটোৰ এইটো এইফালৰ পৰা এইটো ফাৰ্ষ্ট ৰুমটো হৈছে আমাৰ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ এইটো ক্লাছৰুম আছিলে। আৰু নেক্সটতে এইটো ফাৰ্ষ্ট ইয়াৰখিনি আহি